ঐ ল'ৰা, তহঁতে ভলং নামৰ ল'ৰাটো কিয় হত্যা কৰিলি? বাবা আমি ধেমালি কৰিছিলো, ধেমালিতে তাক অলপ খুচা-খুচি কৰি পালো। আমাৰ ভুল হৈ গ'ল বাবা, আমি ধেমালি কৰোঁতে সি পটককে মৰিয়ে থাকিলে, আমি ভবাই নাছিলো যে সি মৰি থাকিব বুলি তেনেকে। ঐ ল'ৰা, তেনেকুৱা ধেমালি কৰিব লাগে নেকি? বাবা আমাক ক্ষমা কৰি দিয়ক, আমি আৰু এনেকুৱা কাম নকৰো। তহঁত দুটাই এতিয়া এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব বাবা? তহঁত দুটাই চন্দ্ৰলৈ যাব লাগিব। চন্দ্ৰলৈ গৈ তাত এখন নদী আছে, সেই নদীখনৰ নাম গংগা নদী। সেই গংগা নদীৰ পৰা পানী অলপ আনিব লাগিব। পানী অলপ অনাৰ পাছত ভলঙৰ মৃতদেহটো ওপৰত ছটিয়াই দিব লাগিব। তাৰপিছত ভলং জীয়াই থাকিব। ভলং নামৰ ল'ৰাটোক জীয়াই নুতুলিলে ই কিন্তু জিন্দাগী অশান্তি কৰিয়েই থাকিব। তহঁতি কোনোদিনে শান্তিত থাকিব নোৱাৰিবি, তহঁতক মাৰি পেলাব। বাবা আমি চন্দ্ৰলৈ কেনেকৈ যাম? চন্দ্ৰলৈ যোৱাৰ ব্যৱস্থা আছে, মই কৰি দিম। তহঁতে কিন্তু যাব লাগিব। তহঁতে এতিয়া ক যাবিনে নাযাও? যাম গুৰুদেৱ, যাম। তাত এই বিপদকো তোমালোকে নেওচি আগুৱাই গৈ থাকিব লাগিব। গৈ গৈ এখন নদী পাবা, সেই নদীখনৰ পৰা পানী অলপ আনিব লাগিব। তাৰ পাছতহে শান্তি হ'ব তোমালোকৰ, নহ'লে তোমালোকৰ মৃত্যু নিশ্চিত। বাবা আমি যিমান কষ্ট হ'লেও যাম, আমি ভলঙক জীয়াই তুলিমেই। বাবা যিমানেই কষ্ট নহওক আমি ভলঙৰ কাৰণে সেই নদী বিচাৰি উলিয়ামেই, পানী লৈ আনিমেই। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল বাবা, আমাক ক্ষমা কৰি দিয়ক। তহঁতে প্ৰথমবাৰলৈ ক্ষমা কৰি দিছো, কিন্তু পাছলৈ হ'লে ক্ষমা কৰি নিদিম। তহঁতে প্ৰথমে এতিয়া সেই নীল নদীৰ ফালে যাব লাগিব। নীল নদীৰ পাহাৰৰ ওপৰৰ শৃংগ এটা জখলা পাবি। সেই জখলাডালে গৈ গৈ তহঁতে চন্দ্ৰ পাবিগৈ। তাৰ পাছত তহঁতে চন্দ্ৰত গৈ বিচাৰিব লাগিব, তাত হয়তো বহুত সমস্যা আহিব পাৰে। ভলো বৈ মিহি মিহিকে গৈ থাকো আৰু। বৈ ভাগৰো লাগিছে বৈ। ভলো এইটো কি পুখুৰী বাৰু? ভয়ে লাগিছে বা, ইমান ডাঙৰ পুখুৰী। কেনেবাকে আকৌ ঘৰিয়াল ওলাই আহিব নেকি বাৰু? ভলো এইখন দেখোন তৰোৱাল, কোনোবাই পেলাই থৈ গৈছে হপায় তৰোৱালখন। কাৰোবাৰ চাগে পৰি থাকি গ'ল। এইখন বুটলি লৈ লওঁ নেকি বাৰু? আমাৰ কামত দিব, এইখন লৈ লওঁ বুটলি। মলো মোৰ যে ভয় লাগিছে পাই, হিমালয় পৰ্বতলৈ আৰু বহুত বাকী। সেইটো কি বাৰু বল নেকি? ইমান ডাঙৰ ওপৰতে আছে। সেইটো বাৰু কি বাৰু এনেকুৱা বল? আচৰিত কথা, পানীৰ ওপৰত এনেদৰে বল এটা আছে। এইটো যাদুকৰী বল হ'ব, এইটো সাধাৰণ বল নহয়, এইটো যাদুকৰী বল হ'ব। বলটো আমাৰ ওচৰ ফালে আহিলে, নিজে আহিলে। মলো সোনকালে বৈ পলা ইয়াৰ পৰা, আমি সৌফালে যাওঁগে। বলটোৱে আমাক খেদি আহিছে, আমাৰ পাছফালে আহিছে। ল'ৰা ক'ত পলাইছ? মলো ভূত ওলালে, ভূত কলৈ পলাও, কেনি যাওঁ? মোৰ বহুত ভোক লাগিছে, বহুত দিন মানুহৰ মাংস খাবলৈ পোৱা নাই মই। ভলো পলা সোনকালে পলা, ইয়াৰ পৰা সোনকালে যাওঁ, বৈ। ভলো তৰোৱালখন উলিয়াচোন, তৰোৱালখন উলিয়াই দে। আমাক কেনেকে খাবলৈ আহে, আহক কাটি দিম, ভূত চালা দুটুকুৰা কৰি দিম। ভলো কাট, এইটো কাট। এইটো বৰ চাৰ পোৱালিও, নোৱাৰি ইহঁতক খাব। মোৰ মুখখনতে কাটি দিলে। মাই গড, ইমান বিকট আকৃতিৰ ভূত এইটো, যেনে তেনে কাটিলো। ভগৱান, মাই গড, আৰু বা কি বিপদ হ'বলৈ বাকী আছে। এই তৰোৱালখন পৰি থকা পালো কিন্তু এইখনে আমাক বচালে। মলো বৈ আগলৈ বৈ। মলো হাইডাল জখলা। মাই গড, ফাইনেলি পাই গলো কি জখলাডাল। কি মজা। আজি আমি চন্দ্ৰলৈ যাম, বাবা কি যে মজা হ'ব। আমি তৰাবোৰৰ লগত খেলিব পাৰিম। কল্পনা চাওলা, ৰাকেশ শৰ্মাৰ পাছতেই ভলো মলোৱে কৰি দিব ৰেকৰ্ড। ভলো ইয়াত কিন্তু ভ্লগ বনাবলৈ মজা হৈছিলে দেই। আমাৰ ডিম্পুদাই নাজানে নেকি এই স্বৰ্গলৈ যোৱা জখলাডালৰ কথা, নহ'লেতো ডিম্পুদা আহি ভ্লগ বনালেই হয়। কি মজা, আজি আমি চন্দ্ৰ যাত্ৰী হৈ গ'লো আৰু। আমাৰ কপাল ফুলিল আৰু দেই। এই তৰাবোৰৰ লগত খেলিবলৈ কি যে মজা লাগিব। মই কিন্তু দুটামান ধৰি লৈ আহিম তৰা। লৈ আনিম, আমাৰ শ্বকেছটো ধুনীয়াকৈ সজাই থৈ দিম। ভলো উঠ, শুভ কামত নকৰিবা পলম। চন্দ্ৰলৈ আৰু বেছি দূৰ নাই। সাৱধান, ল'ৰা, তহঁতে ভাবিছা নেকি ইয়াত কোনো মানুহ নাই? স্বৰ্গলৈ ইমান সহজতে যাব নোৱাৰি। মাই গড, কথাটো ইমান বিকট আকৃতিৰ ভূত ক'ৰ পৰা আহিলে? ভূত ককাই আমাক নামাৰিব, আমি চন্দ্ৰলৈ যাবলৈ আহিছো। ল'ৰা, তহঁতি হাগি টিকা নোধোৱাকে আহিছ। চন্দ্ৰলৈ যাবলৈ হ'লে গা পা ধুই চফাকে যাব লাগিব। ভূত ককাই আমাৰ হাগিব লাগিলে, আমি সেই হাবিতে হাগিলো, কিন্তু ক'তো পানী নাছিল, সেইকাৰণে আমি টিকা নুধুলো। পানী নাই কাৰণেহে আমি ধোৱা নাছিলো। আপুনি বাৰু এই জখলাডাল ৰখীয়া নেকি? মই জখলা ৰখীয়া, মই যমৰ দূত, মই গেট ৰখীয়া। ইপাৰে পুখুৰী এটা আছে, তাতে তোমালোকে টিকা ধুই গা ধুই চফাকে আহিব লাগিব, তেতিয়াহে এই জখলাডালত উঠি তোমালোকে যোন দেশলৈ যাব পাৰিবা। আমি এতিয়া
যাওঁগৈ? সৌফালে। হ'ব ককাই, আমি এতিয়া পটককৈ ধুই আহিছোঁ। ঐ ল'ৰা, পটককৈ ধুই আহিলে নহ'ব, ভালকৈ ধুব লাগিব। গা মূৰা টিকা পকল চব চফাকৈ ধুই আহিব লাগিব। লেতেৰা মানুহক এই জখলাত উঠিবলৈ দিয়া নহয়। ক'ৰ পৰা যে মানুহবোৰ আহে, ইমান লেতেৰা পেতেৰাকৈ হাগি টিকা নোধোৱাকৈ আহিছে জখলাত উঠিবলৈ। হে কৃষ্ণ, হে প্ৰভু, মোৰ ল'ৰা দুটাক চাবা আৰু। নিৰাপদে যেন ঘৰ আহি পায়, হে প্ৰভু। ভূত ককাই, আমি গা ধুই আহিলোঁ। আমি জখলাত এতিয়া উঠিব পাৰিমনে? পাৰিবি। লৈ মলো, তেনেহ'লে যাত্ৰা কৰিয়ে দিওঁ। বৈ বৈ, আগলৈ বৈ সোনকালে। লৈ মলো, তই ইমান গেলা গেলা পাতিছ? ঐ ল'ৰা, তহঁতি ইমান গেলা গেলা পাতিছ? ল'ৰা, তহঁতি ক'ত গেলা মাছ খাই আহিছ নেকি? গেলা মাছ গোন্ধাইছে। ওলাইছে আৰু লাহেকৈ এৰি দিলোঁ। তাই পকৰ ঠিলা মাৰ সোনকালে। পকৰটোনো কেনেকৈ ঠিলা মাৰি থওঁ? তই আকৌ বান্ধিলি? তই চন্দত গৈ একেবাৰে বায়ু প্ৰদূষণ কৰিবিগৈ আৰু দেই। কালি ভাত দুগালমান বেছি হ'লে, সেইকাৰণে আজি গৈ আছে আৰু। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। অহাকালি আমি জোনৰ দেশত গৈ জোন তৰাৰ সৈতে খেলিম। চাই থাকিব আপোনালোকে দেই। আজিলৈ বাই বাই। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।